Hello guys, তাৰমানে আজি মই যাম আমাৰ দাইটিটা মানে ঘৰ উঠা আছে আজি ঘৰ উঠা মানে ভাত যাবলৈ মাতিছে তো তালৈ গৈ আছোঁ পাই গ'লো বেলেগ কোনে নে ভাত খাইছ তাৰমানে এবাৰ ভাত দি আছোঁ ক আমাৰ ভাত দিয়ে চাউল দিছে ক কি দিওঁ তাৰমানে দে চাউল দি দে ঘৰত তাৰমানে এতিয়া আহি পাবহি ন তাৰপিছত অকণমান দেৰি পিছত মানে জলপান নিচিনা ভাত খাবলৈ দিম আৰু এতিয়া আমক চাউল পেলাল তাৰমানে হাৰিছে এতিয়া আমক ফুৰি এনে তামোল কাটছে সেনেকেও কৈ থাকে না একেবাৰে মাৰি মিনি আনিব লাগিছিলে আকৌ নমৰিলে যে কোন মাৰিব লাগিব আকৌ সেইটো ক'ত কৈছো চাবা এয়া ঘৰ উঠা মানুহ আহি গ'ল লাগিব দেই সোনকালে সোনকালে আমাৰ হৈ নাবাহিনী থাকি আছে আকৌ সোনকালে সোনকালে ক'ত দূৰ পাৰিছে একদম ভোকে লাগিছে আকৌ সোনকালে সোনকালে মটনটো পঠিয়াই ল মনত নালাগ নহয় আজি নহ'ব নহ'ব সেইজন নহ'ব আজি অসমৰ নহ'ব অসম মানুহৰ জীৱন আমাৰ নহ'ব নহ'লে এৰি দোৱা আমাৰ এৰি অসম বন্ধ কৰি দিম আমাৰ এইফালে নাজানো নহয় এনেকুৱা নিয়ম বুলি লাগিবই আমাক নাজানো এখা আগতে কৈ দিব লাগিছিলে আকৌ চিগাৰেট পেকেট পঠিয়ালে ভিনি নহ'লে দুৱাৰ খোলাত নাই আমি আমাৰ এইফালে আকৌ তামোলটো দিয়ে নহ'ব আমি তামোলটো দিম বাৰু আগতে মটন মিঠাই দিয়াৰ পিছতে দিম নাজানো নহয় নিয়ম যিবিলাক এইফালে ভিনি আমফালে এইটো তামোলহে দিয়ে আকৌ এইটো লৈ ল'বা তামোলটো আগতে মিঠাই দিব লাগিব তাৰপিছত তামোল লৈ ল'ম ভাল কৰি যায় এইফালে এইফালে চৌধ ডিঙি বোলা আছিলে বৈ ভিতৰত বৈ সেইকাৰণে উঠাইছোং গ এই দিগি আমাক কইনা নি আমাৰ বাইদেউজনী ইজনী ল'ৰা মাক নহয় বাৰু বাই পালা মটন মটন এই পেকেট মানে ঘৰত হা মটন এই পাই খালে তাৰমানে বাই ভজা আছে বাই নহয় লেকিটা মটন খাইছে আকৌ ঐ নতুন মানে তামোল দিছে দেই বাইক ইমান মান্য কি হ'ব বাইক মাংস মানে মাংস ব্ৰইলাৰ মাংস বনাম ব্ৰইলাৰ মানে ঘৰত হা মানুহখিনিৰ কাৰণে ঘৰত হাবাখন নাই সিজাব আজি কাইলৈ সিজাম তাৰপৰা এইখিনি ৰচুন এইখিনি পিঁয়াজ এইখিনি আলু দিম দিয়া তাৰমানে ইয়াত তাৰমানে ভাত বাঢ়িম এতিয়া তাৰমানে এইখিনি ভাত বাঢ়িছে আৰু এতিয়া বিস্কুট চুস্কি তাৰমানে খিনি ঝলকা বোলে কাঠি ঝলকা তাৰপিছত ভাত খাই এতিয়া মানে মেইন আধাৰখিনি হৈ গ'ল তাৰপিছত আমি খাম মানে এতিয়া ফাইনেলি ভাত যা সিজা তাৰমানে এতিয়া ভাত খাব লৈছোঁ লৈ যা হ'ব খাই লওঁ খালো দেই পানী পানী দে তাৰমানে আমাৰ ঘৰত মানুহখিনিৰ কাৰণে ৰাতিপুৱাতো তাৰপিছত ভাগ পিঠা দিবৰ কাৰণে ভাগ পিঠাই আছোঁ তাৰমানে অকণমান হ'লে সিজি যাব ৰাতিপুৱা খাবতো মানে ভাত ইমান ক'লে ভাতখন সিজাই নাটাওঁ ন সেইটো কাৰণে আমি ভাত পিঠা বনালোঁ আকৌ গাইছ আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে মানে বনাই চব হৈ গ'ল
তো মানে মোবাইলৰ বেটেৰী নাই আৰু ভিডিঅ' বনাব নোৱাৰিম আৰু তো ভিডিঅ'টো আজি ইমানখিনি বাই বাই অপেক্ষা কৰি থাকক